हे दोस्तों वेलकम टू माय यूट्यूब चैनल दोस्तों केने को सब ভালে আছে গেছে তো গাইজ আপোনালোকে বহু সহযোগিতাৰে মোৰ 1K সাবস্ক্রাইব কমপ্লিট কৰি দিলে পিছতকে আজি আমি ফুৰিব লাইছো সেই কামৰ কাৰণে 1K কমপ্লিট হৈ গ'ল গাইজ তো এইকাৰণে হলো ফুৰি আহো যাইকে তো গাইজ ওলাইছো চাক আপোনালোকে পুৰা ভিডিঅ' বনাই গৈ আছো আজি আমি আৰু বহুত বেছি গাইজ ভাল লাগি আছে মানে 1K কমপ্লিট হোৱাৰ পিছত এনেকা 3 বছৰৰ বেহেনত যায় 3 বছৰ কষ্ট কৰিছো গাইজ এতিয়া কমপ্লিট হ'ল পিছত কেতিয়া ফুৰিব ওলালো যাইকে আজি তো বলক আপোনালোকৰ ভিডিঅ'টো চাব ভিডিঅ'টো কমপ্লিটলি গাইজ এনজয় কৰিব কত কি কৰিলো আমি গোটেই সবাই ভিডিঅ'ৰ মাজত আপোনালোকে কমপ্লিট চালে গম পাব এইটো চাওক গাইজ আপোনালোকে চাব পাৰে এনেকুৱা পথাৰৰ মাজে মাজে মানে ধুলা বালি থাকে না তো গৈছো চাৰিফালে পথাৰ গাইজ বেছি ভাল লাগে কিয়া বহুত বেছি ভাল লাগে পথাৰ আৰু বতা মাৰি থাকে তো গাইজ এটা এইটো আমাৰ আপোনাৰ বোমানী ব্ৰিজ বুলি কয় নতুনকৈ বনাইছে সেই বোমানী ব্ৰিজটো গাইজ বহুত বেছি ভাল লাগে সেই ওপৰৰ ফালে গৈ আছো না মানে সাইকেল চলাই গৈ আছে আমি গাড়ীৰে গৈ আছো বহুত বেছি ভাল লাগে আৰু চাইকেল এনেকুৱা বহুত বেছি গাইজ ফিল আহে আপোনালোকে চাব পাৰে বহুত মানে মজা লাগিছে চাইকেল গাইজ এনেকা হবে এনেকা লেভেলত গৈ আছো আমি পুৰা গাড়ী পিকাব গাইজ 20 30 40 এনেকা মানে চলি থাকে আৰু মজা লাগে গাইজ আস্তে আস্তে চলালে সবচে বেছি তাকে ভাল লাগে ভিউজখিনি মোমেণ্টখিনি এনজয় কৰা যায় আৰু নতুন ফ্লাইঅভাৰ গৈ আছো গাইজ সেই ৰাস্তাৰে মই আপোনাৰ 3-4 বছৰ পিছত সেই ৰাস্তাৰে মই গৈ আছো মানে এই ৰাস্তা কোনো ফুৰা নপৰে না আৰু নেক্সট গাই ইয়াতে বহুত আমি এবাৰ গৈ গম পাইছোঁ ভাল ভাল প্লেচ বুলি আছে নেক্সট ভিডিঅ'ত সেই প্লেচ খুব আপোনালোকক লৈ আহিম মই আপোনালোকে যেতিয়া চাব প্লেচখিনি এনজয় কৰিব আৰু গাইজ ইয়াতে ইমান গৰম দিছে মানে কৈ লাভ নাই তো গৰমত মানে কি কৰিম গাইজ হাবাতুৰি খাই গৈছোঁ এতিয়া আমাৰ ইয়াত ৰখিকে মই মানুহে চাই আছোঁ ইয়াতে এইটো পানীৰে গা মুখ ধুই আছোঁ আমিও মুখ ধুব বহিলোঁ ইয়াতে তো মুখ চুখ ধুই অলপ গাটো অলপ ৰিলেক্স ফিল কৰি গৰমৰ মাজত ইয়াতে টি গাৰ্ডেন আছে পাহাৰৰ মাজত না তো ইয়াতে অলপ ৰেষ্ট লওঁ ভিডিঅ'ৰ বহুত কষ্ট হৈ যায় না গাইজ এই গৰমৰ মাজত তাৰপিছত গাইজ এইটো আপোনালোকৰ মুমেণ্ট চাব পাৰে সেই মুমেণ্টটো বহুত বেছি মোক ভাল লগা যায় একদম গাইজ যেনেকৈ গেমিং চলি আছে নে সেনেকুৱা টাইপ লাগি আছে কি আপোনালোক কমেণ্ট ছেকশ্যন গাইজ মোক জনাব একদম গেমিং টাইপ লাগি আছে কি আপোনালোকক আৰু গাইজ প্লিজ ৰিকুৱেষ্ট কৰিলোঁ আপোনাৰ ভিডিঅ'টো কমপ্লিটলি চাব তেতিয়া মোক কমেণ্টছত আপোনালোকে জনাব কেনেকৈ লাগিলে আপোনালোকে সেই ভিডিঅ'টো চাই কেনেকুৱা ভিডিঅ' ইয়াৰ পৰা গাইজ বেটাৰ ভিডিঅ' মই লৈ আহিম আৰু গাইজ এনেকুৱা টাইপ মুমেণ্ট হ'বা পূৰা মানে গাইজ বহুত বেছি ভাল লগা হৈ যায় এনেকুৱা চালে মানে আৰু গাইজ এনেকুৱা চাই থাকোঁতে বহুত বেছি মানে ভাল লাগে আৰু কিবা এটা মুমেণ্ট ইমান দিন মই ওলাইছোঁ ফুৰিবৰ কাৰণে মোৰ ফ্ৰেণ্ড সবাই গৈ আছোঁ পূৰা পিক আপত গৈছে এন্তে বহুত বেছি এক্সেপ্টেবল আৰু গাইজ ইয়াতে কি লেভেলত আমি ফালি গৈছোঁ চাওক আপোনালোক পূৰা গাড়ীৰ স্পীড ইয়াৰ গাড়ীৰ কৈছোঁ মই 80 পিক আপ মান আছে গাড়ীৰ স্পীড পূৰা গাইজ এটা পূৰা স্পীড গৈছোঁ আমি গাড়ী ফালিকে পূৰা গৈছোঁ এনেকুৱা মুমেণ্ট আৰু ইমান গৰম হোৱাৰ মাজত বহুত বেছি ভাল লাগি যায় গাইজ নকওঁ আৰু কেনেকুৱা টাইপ বহুত বেছি ভাল লাগে আৰু পূৰা গাড়ীৰ পৰা ফালিকে গৈছে ন পূৰা স্পীডত আমি তো তাকে চাওঁ ৰ'বক তো গাইজ নেক্সট ভিডিঅ' লগ হৈ আছে অ'কে গাইজ বাই বাই